বহাগ মানেই বিয়াৰ বতৰ হাজোন কাচোন নাচোনেৰে ৰঙাই মন প্ৰাণ ফাইনেলি উপস্থিত হলো শশাংক আৰু ৰাজশ্ৰীৰ বিয়াৰ অভ্যৰ্থনা আজিকালি আমি সকলোৱে ইমান ব্যস্ত বিয়াবোৰত সীমিত সময় লৈয়ে যোৱা যায় কিন্তু কম সময়তে বহুতো আত্মীয় স্বজনক একেলগে বিয়াবোৰত লগ পোৱা যায় বিয়াৰ মুখ্য আকৰ্ষণ সদায় ইয়াৰ খানা আইটেম ঢেৰ বাট মই কিছু আইটেম প্লেটত তুলি ললো টেষ্টটো পিছে বৰ ধুনীয়াই হৈছে পানীপুৰি খোৱাৰ মনেৰে মোৰ কোচত এতিয়া গুনো বেকগ্ৰাউণ্ডত ইমান ধুনীয়া বিহু চলি আছে সেয়েহে আমি দুয়ো অলপ নাচিয়ে দিলো বিয়াৰ মুহূৰ্তবোৰ এনজয় কৰি আমি একেলগে ৰোমন্থন কৰিলো আমাৰ বিয়াৰ ৰিচিপশ্যনৰ দিনটোৰ কথাবোৰ এতিয়া আমিবোৰ সকলো একেলগে শেষত দুয়োকে জনালো বহুত শুভকামনা